নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আসাম পুলিচ ড্ৰিম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'ৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ল বুধ। বুধ গ্ৰহ আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বাঘ। বন্ধুসকল বাঘ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। নেক্সট প্ৰশ্নটো হৈছে বিহাৰৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি পাটনা। বন্ধুসকল বিহাৰৰ ৰাজধানী পাটনা। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া কোনখন দেশ লেণ্ড অৱ দ্য ৰিচিং ছান নামেৰে জনাজাত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি জাপান। নেক্সট প্ৰশ্নটো হৈছে এছীয় সিংহ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে ৰামায়ণ কোনে লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বাল্মীকি। বন্ধুসকল মনত ৰাখিব বাল্মীকিয়ে ৰামায়ণ লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি লিঅ'নাৰ্ডো দা ভিঞ্চি। নেক্সট প্ৰশ্নটো হৈছে ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ক্ৰিকেট। বন্ধুসকল ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি মাজুলী। বন্ধুসকল মাজুলী হ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ। নেক্সট প্ৰশ্নটো হ'ল তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কথাকলি। বন্ধুসকল মনত ৰাখিব কথাকলি নৃত্যৰ উৎপত্তিস্থল কেৰালা। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰিব। আৰু যদি এতিয়ালৈকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই জইন হৈ ল'ব।